মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি কৰিবলৈ লোৱা প্ৰশ্নটো অৰ্থাৎ অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 4 ওলোৱা পেজ নম্বৰ 101ত আছে। ইয়াত প্ৰশ্নটো এনেধৰণে দিছে, এখন মহানগৰীত টেক্সিৰ ভাড়া এনেধৰণৰ। প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়া y টকা বুলি ধৰি এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ লিখা আৰু ইয়াৰ লেখ অংকন কৰা। এবাৰ আমি সমাধান কৰোঁ। কিতাপত দিয়াই আছে যে অতিক্ৰম কৰা দূৰত্ব x কিলোমিটাৰ আৰু মুঠ ভাড়াৰ পৰিমাণ y টকা বুলি ধৰিব লাগে। আমাক প্ৰশ্নত কি দিছে যে প্ৰথম কিলোমিটাৰৰ ভাড়া হ'ল 8 টকা আৰু ইয়াৰ পিছৰ সকলো দূৰত্বৰ ভাড়া হ'ল প্ৰতি কিলোমিটাৰত 5 টকা। এইখিনি কথা আমি লিখি ল'লোঁ। এতিয়া এই হিচাপত x কিলোমিটাৰৰ বাবে কিমান ভাড়া দিব লাগিব সেইটো আমি লিখোঁ। প্ৰথম কিলোমিটাৰত 8 টকা আমি দিবই লাগিব, 8 টকা ফিক্সড যোগ এতিয়া বাকী থাকিলে কিমান দূৰত্ব, 1 কিলোমিটাৰ দূৰত্ব গৈছিলে তাৰে 1 কিলোমিটাৰ আমি 8 টকা দিলোঁ। গতিকে বাকী থাকিলে xৰ পৰা 1 বিয়োগ কৰিব লাগিব, x বিয়োগ 1 কিলোমিটাৰ আৰু প্ৰতি কিলোমিটাৰত আমি কিমান টকা দিব লাগে, 5 টকা পাৰ কিলোমিটাৰ। এতিয়া এই তলৰ কিলোমিটাৰ আৰু ওপৰৰ কিলোমিটাৰ কটা গ'ল। গতিকে আমাৰ ভাড়াটো কিমান হ'ল, 8 টকা যোগ এই 5টো x - 1ৰ সৈতে পূৰণ হৈছে। আমি বিতৰণ বিধি প্ৰয়োগ কৰি আমি ব্ৰেকেটটো উঠাই দিলোঁ। ব্ৰেকেটটো উঠাই দিলে 5টো xৰ লগতো পূৰণ হ'ব আৰু 1ৰ লগতো পূৰণ হ'ব। আমি পাম ইয়াত 5x বিয়োগ 5 টকা। তেতিয়া আমাৰ হাতত মুঠ ভাড়াটো কিমান আমি পালোঁ, 5x 8 পৰা 5 গ'লে 3, 5x প্লাছ 3 টকা। এইটো হৈ গ'ল x কিলোমিটাৰৰ বাবে দিবলগীয়া ভাড়া। কিন্তু আমি ইতিমধ্যে আগতেই ধৰি লৈছোঁ যে মুঠ ভাড়াৰ পৰিমাণটো হ'ল y টকা। গতিকে কি হ'ব, প্ৰশ্নমতে 5x প্লাছ 3 ইকুৱেল টু y। ইয়াত আমি টকাটো লিখাৰ কোনো প্ৰয়োজন নাই, কাৰণ তোমালোকে মন কৰিছা যে ইয়াতো টকা আছে, y লগতো টকা আছে। গতিকে সমান চিহ্নৰ দুইফালে যেতিয়া একে একক থাকিব সেই একককেইটা কেঞ্চেল আউট হ'ব। আমি ইচ্ছা কৰিলে ইয়াক y একেটা দিশলৈ লৈ আহিলোঁ, বাওঁ পক্ষলৈ লৈ আহিলোঁ, 5x মাইনাছ y যোগ 3 ইকুৱেল টু 0। এইটোৱে হৈ গ'ল আমাৰ উলিয়াবলগীয়া সমীকৰণটো। এতিয়া এই সমীকৰণৰ আমি এটা লেখ আঁকিব লাগিব। লেখৰ কাৰণে আমাক কেইটামান বিন্দু লাগিব, সমাধান বিন্দু। গতিকে আমি সমাধান বিন্দু উলিয়াবলৈ ওপৰৰ যিটো সমীকৰণ আছে আমি সেই সমীকৰণটোকে আমি ব্যৱহাৰ কৰিম। সমাধান নিৰ্ণয় কৰা এতিয়া পদ্ধতিটো কি, আমি কি কৰিম, এই যে সমীকৰণটোত দুটা চলক আছে, তাৰ ভিতৰত যিকোনো এটা চলকৰ স্থানত আমি এটা বাস্তৱ মান বহুৱাম আৰু তাৰ সহায়ত আমি আনটো চলকৰো বেলেগ এটা আমি মান পাম। এই দুইটা চলকৰ মান মিলিয়ে সমীকৰণটোৰ এটা সমাধান হ'ব। আমি xৰ স্থানত যদি 1 বহাওঁ তেতিয়া আমি y মান কি পাম, তোমালোকে সমীকৰণ 1ৰ পৰা পাবা যে y ইকুৱেল টু 5 × 1, কাৰণ কেলৈ xৰ স্থানত আমি কি ধৰিছোঁ, 1 ধৰিছোঁ। গতিকে xৰ জেগাত আহিলে 1, 5 × 1 প্লাছ 3, y মান হৈ গ'ল 5 × 5, 5 × 3 8। আকৌ যদি xৰ জেগাত 2 পাতোঁ, x ইকুৱেল টু 2 হ'লে y মান কি হ'ব, সমীকৰণ 1ৰ পৰা আমি পাওঁ y ইকুৱেল টু 5 × 2, কাৰণ কেলৈ 5ৰ লগত x আছে আৰু xৰ জেগাত আমি বহাইছোঁ 2, 5 × 2 প্লাছ 3। এই সমীকৰণ 1ৰ পৰা পাইছোঁ। তো কিমান হৈ গ'ল y মানটো, 5 × 10, 10 × 3 13। তো এই দুটা xৰ মান যেতিয়া 1, y মান হ'ব 8, xৰ মান যেতিয়া 2, y মান হ'ব 13।
এই মানকেইটাৰ সহায়ত আমি এতিয়া সমাধান তালিকা গঠন কৰিম। এক্সৰ মান যেতিয়া 1 আছিল, ৱাইৰ মান আছিলে 8, এক্সৰ মান 2 থাকোঁতে ৱাইৰ মান হৈ গ'ল 13। এই যিকেইটা বিন্দু পাইছোঁ 1,8 আৰু 2,13, এইকেইটা আমি গ্ৰাফত বহুৱাব লাগিব। গ্ৰাফ আঁকিবলৈ অৰ্থাৎ লেখ আঁকিবলৈ আমি এখন লেখ কাকত ল'লোঁ, গ্ৰাফ পেপাৰ। তাৰ আমি তোমালোকে দেখিছা ছবিত যে আমি এক্স অক্ষ আৰু ৱাই অক্ষ, প্ৰাসংগিক অক্ষ আমি আঁকি ল'লোঁ লম্বভাৱে, আৰু অক্ষ দুডালক আমি দাগ কাটি ল'লোঁ, কেলিব্ৰেশ্যন কৰিলোঁ। আমি ইয়াত 1, 2, 3, 4 এই সংখ্যাবিলাক দেখাবলৈ কিছুমান আমি বিন্দু আঁকি ল'লোঁ, পজিটিভ আৰু নিগেটিভ দুইটা পক্ষত, এক্স অক্ষ আৰু ৱাই অক্ষ দুইটাতে। এতিয়া আমি ইয়াত বিন্দুকেইটা বহাব লাগিব। প্ৰথম বিন্দুটো কি আছিলে? 1,8, এক্সৰ ভেলু হৈ গ'ল 1, ৱাই ভেলু হৈ গ'ল 8। এইটো হৈ গ'ল 1, 8। এই বিন্দুটো হৈ গ'ল 1,8। ইয়াৰ পিছৰ বিন্দুটো 2,13, অৰ্থাৎ এক্সৰ ভেলু 2, এক্সৰ ভেলু 2 আৰু ৱাই ভেলু 13। 13 হৈ গ'ল ইয়াত। এইটো হৈ গ'ল 2,13। এতিয়া এই বিন্দু দুটা সংযোগ কৰি আমি দুই মূৰে, সাধাৰণতে আমি লেখ আগতে কি কৰোঁ, বিন্দুকেইটা সংযোগ কৰি দুই মূৰে আমি বহাই দিওঁ যাতে আমি এডাল সৰল ৰেখা পাওঁ। কিন্তু ইয়াত অকণমান ব্যতিক্ৰম হ'ব। আমি বিন্দুকেইটা সংযোগ কৰিলোঁ, ইয়াক ধনাত্মক দিশত আমি অসীমলৈ আগবঢ়াই দিলোঁ, ইয়াক কানেকশ্যন দিছোঁ, অৰ্থাৎ অসীমলৈকে গৈছে। কিন্তু ইয়াত আমি ইয়াক এটা বিন্দুলৈকেহে আমি ইয়াক আগবঢ়াই দিছোঁ। ইয়াক আমি ৱাই অক্ষত স্পৰ্শ হ'বলৈ দিয়া নাই, ৱাই অক্ষ পাৰ হ'বলৈও দিয়া নাই, কাৰণ ৱাই অক্ষত এক্সৰ ভেলু হয় 0। আমি 0 টাচ নোহোৱাকৈ, স্পৰ্শ নকৰাকৈ আমি এই লেখডাল আঁকিছোঁ। এটা মূৰে যদি নাম দিলোঁ এ, আনটো মূৰে নাম দিলোঁ বি। এই এ বিয়ে হৈ গ'ল আমি আঁকিবলগীয়া লেখ। এতিয়া আমি এই লেখডাল এডাল সৰল ৰেখা নাআঁকি এডাল ৰশ্মি কিয় আঁকিলোঁ, সেই কথাটো কিছু ব্যাখ্যা কৰিব লাগিব। এই ব্যাখ্যা কৰাৰ আগতে মই ইয়াৰ যিটো বৰ্ণনা লিখিব লাগে, মই সেই বৰ্ণনাটো দেখাই দিছোঁ। বৰ্ণনাটো কি বুলি লিখিব লাগিব? লেখ কাকতত এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ প্ৰাসংগিক বা স্থানাংক অক্ষ, যিকোনো এটা নাম লিখিলেই হ'ল, প্ৰাসংগিক লিখিলেও হ'ব, স্থানাংক লিখিলেও হ'ব, অক্ষ অঁকা হ'ল। উপযুক্ত একক লৈ 1,8 আৰু 2,13 বিন্দুকেইটা স্থাপন কৰা হ'ল। এতিয়া ইয়াত যে লিখিলোঁ উপযুক্ত একক লৈ, এইটো আমি গ্ৰাফৰ স্কেলতো আমি ইয়াক লিখিব লাগিব, দেখুৱাই দিব লাগিব যে ইয়াত মই লোৱা স্কেলটোত এক এককে কি বুজাইছে? 5টা সৰু বৰ্গৰ বাহুৰ দিশ। এইবিলাক সৰু সৰু বৰ্গ, এনেকুৱা 5টা বৰ্গ, ইয়াৰ পৰা ইয়ালৈকে 5টা বৰ্গ আছে, আৰু এই দৈৰ্ঘ্যটোক আমি এক একক হিচাপে গ্ৰহণ কৰিছোঁ। গতিকে আমি কি একক লৈছোঁ, আমি সেইটো আমি স্কেলত দেখুৱাব লাগিব, আৰু সেইটোকে আমি কৈছোঁ যে উপযুক্ত একক লৈ। বিন্দুকেইটা স্থাপন কৰা হ'ল। বিন্দুকেইটা সংযোগ কৰাত এডাল ৰেখাখণ্ড পোৱা গ'ল, যাক ধনাত্মক দিশত অসীমলৈ বঢ়াই দিয়া হ'ল, আৰু বিপৰীত দিশত ৱাই অক্ষক স্পৰ্শ নকৰাকৈ বঢ়োৱাত এডাল ৰশ্মি এ বি পোৱা গ'ল। মই আকৌ এবাৰ ছবিটোত দেখাই দিছোঁ। এয়া আমি অসীমলৈ বঢ়াই দিছোঁ। অসীমলৈ বঢ়াই দিছোঁ মানে কি, ইয়াত কাঁচিনডাল দিছোঁ, এইটোৱে বুজাইছে যে আমি এইডাল অসীমলৈকে যাব। আৰু ইফালে আমি আনটো মূৰ, বিপৰীত মূৰটো আমি ৱাই অক্ষত স্পৰ্শ নকৰাকৈ ৰাখিছোঁ। ৱাই অক্ষৰ কাষ চপাই নিছোঁ, কিন্তু স্পৰ্শ কৰা নাই। এই এ বি ৰশ্মিয়ে হ'ল প্ৰদত্ত সমীকৰণৰ আঁকিবলগীয়া লেখ। এতিয়া কথাটো হ'ল যে আন লেখসমূহত আমি সৰল ৰেখা আঁকোঁ, দুইটা মূৰেই অসীমলৈ বঢ়াই দিওঁ, কিন্তু ইয়াত কি হৈছে, আমি মাত্ৰ এটা মূৰ আমি অসীমলৈ বঢ়াই দিছোঁ, আৰু আনটো মূৰ ৱাই অক্ষ স্পৰ্শ নকৰাকৈ ৰাখিছোঁ। আৰু এটা কথা, ইয়াত আমি সাধাৰণতে মান গ্ৰহণ কৰোঁতে সৰু মান পাবলৈ এক্সৰ স্থানত
শূন্য বহুৱাওঁ ইয়াত কিন্তু 1 আৰু 2 বহুৱাইছোঁ শূন্য বহুৱা নাই শূন্য মই জানি বুজিয়ে বহুৱা নাই কাৰণ শূন্য বহালে কি হ'ব যদি xৰ স্থানত আমি শূন্য বহুৱাওঁ তেতিয়া y মান কি হ'ব y মান হ'ব y equal to 5 into 0 plus 3 তাৰমানে কি হ'ল এইটো 5 into 0 0 হ'ল তাৰ লগত 3 যোগ কৰিলোঁ আমি y মান পালোঁ 3 আমি নিগেটিভ মানো xৰ জেগাত বহুৱা নাই x equal যদি আমি -1 বহুৱাওঁ তেতিয়াহ'লে y মানটো কি পাম আমি y equal to 5 into -1 যোগ 3 এইটো হৈ গ'ল -5 plus 3 তাৰমানে এইটো হৈ গ'ল -2 এতিয়া ইয়াত যে আমি দুটা বিন্দু পাইছোঁ 0,3 আৰু আনটো বিন্দু কি -1, -2 এইবিলাক বিন্দুটো আমি গ্ৰাফত বহাব পাৰোঁ গ্ৰাফত বহাবলৈ একো কঠিন নহয় কিন্তু আমি এই বিন্দুকেইটা বহুৱাও নাই আৰু আমি দেখুৱাও নাই গ্ৰাফত তাৰ এটা বিশেষ কাৰণ আমাক যিটো লেখ আঁকিব দিছে সেইটো হৈ গ'ল দূৰত্ব আৰু ভাড়াৰ লেখ ইয়াত দূৰত্ব আমি যদি এই কিতাপখন ইয়াত যিকোনো এটা বিন্দু ল'লোঁ আৰু এইটো মূৰলৈ যদি জোখোঁ আমি ইয়াৰ পৰা এইটো মূৰলৈ যিমান দূৰত্ব পাম উল্টাকৈও যদি জোখোঁ এইটো মূৰৰ পৰা আমি এইটো মূৰলৈ জোখোঁ তেতিয়াহ'লে আমি তাত সমান দূৰত্বই পাম আৰু দুইটাই দূৰত্ব আমি ধনাত্মকেই পাম আমি ঋণাত্মক দূৰত্ব কেতিয়াও নাপাওঁ গতিকে আমি যদি এনেকুৱা এটা লেখ আঁকো য'ত দূৰত্বটো নিগেটিভ প্ৰদৰ্শন কৰা হয় তেতিয়াহ'লে সি বৈজ্ঞানিকভাৱে আৰু গাণিতিকভাৱে শুদ্ধ নহ'ব সেয়ে মোৰ দৃষ্টিত 5x - y + 3 = 0 সমীকৰণৰ লেখডাল এনেকুৱা এডাল ৰশ্মিহে হ'ব সৰলৰেখা নহয় কিন্তু কিতাপত উত্তৰমালাত যিটো চিত্ৰ দেখাইছে তাত লেখডাল এডাল সৰলৰেখাই দেখুওৱা হৈছে মই দেখুওৱাৰ দৰে ৰশ্মি দেখুওৱা হোৱা নাই 5x - y + 3 = 0 এই সমীকৰণটোৰ লেখ এডাল সৰলৰেখা হিচাপে দেখুওৱা হৈছে আৰু ইয়াত x 0 হৈছে y মান তাত হৈছে 3 কিন্তু মই এই যিটো উত্তৰমালাৰ চিত্ৰ এইটো শুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰোঁ আৰু কিয় গ্ৰহণ কৰিব নোৱাৰোঁ তাৰো ব্যাখ্যা তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ ব্যাখ্যাৰ কাৰণে তোমালোকক এটা উদাহৰণ দিছোঁ আমি 4খন গাড়ী 4টা দিশত যোৱা বুজাইছোঁ এইটো ষ্টাৰ্টিং পইণ্ট এটা এই ষ্টাৰ্টিং পইণ্টৰ পৰা 4খন গাড়ী 4টা দিশত গতি কৰিছে আৰু আটাইকেইখন গাড়ীৰ দ্ৰুতিটো হ'ল ঘণ্টাত x কিলোমিটাৰ গতিকে এঘণ্টা সময়ৰ পিছত আটাইকেইখন গাড়ীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিব প্ৰতিখন গাড়ীয়ে x কিলোমিটাৰকৈ দূৰত্ব অতিক্ৰম কৰিব এতিয়া প্ৰশ্নটো যদি আমি অকণমান সলনি কৰি দিওঁ আমি যদি দূৰত্বৰ কথা নুসুধি হৰণৰ কথা সুধোঁ প্ৰতিখন গাড়ীৰ হৰণ বা ডিছপ্লেচমেণ্ট কিমান তেতিয়াহ'লে উত্তৰটো কি হ'ব তোমালোকে বিজ্ঞানৰ কিতাপত পাইছা যে হৰণ মানে হ'ল দুটা বিন্দুৰ মাজৰ আটাইতকৈ চুটি সদিশ দূৰত্ব অৰ্থাৎ হৰণো এক প্ৰকাৰৰ দূৰত্ব হয় কিন্তু ইয়াত দিশটো জড়িত হৈ থাকে এতিয়া আমি যদি হৰণৰ কথা কওঁ আমি যদি কওঁ প্ৰতিখন গাড়ীৰ পূবমুৱা হৰণ কিমান তেতিয়াহ'লে আমি দেখিম আমাৰ এই 4টা দিশ দেখাই থোৱা আছে পূব পশ্চিম উত্তৰ দক্ষিণ তো এই গাড়ীখনে পূব দিশত x কিলোমিটাৰ দূৰত্ব গৈছে গতিকে ইয়াৰ পূবমুৱা হৰণ হৈ গ'ল x কিলোমিটাৰ দ্বিতীয় গাড়ীখনে বিত পাইছেগৈ দূৰত্ব অতিক্ৰম কৰিছে x কিলোমিটাৰ কিন্তু কথাটো হ'ল কি ই পূব ফালে নগৈ সি পশ্চিম ফালেহে গ'ল গতিকে ইয়াৰ হৰণ হ'ব -x কিলোমিটাৰ কাৰণ ইয়াত দিশৰ কথা জড়িত হৈ আছে যিহেতু বিপৰীত দিশ হ'ল গতিকে ইয়াত চিনডাল মাইনাছ হৈ গ'ল সম্পূৰ্ণ বিপৰীত দিশত গৈছে ইয়াৰ পিছত তৃতীয় যিখন গাড়ী ই দূৰত্ব অতিক্ৰম কৰিছে x কিলোমিটাৰ কিন্তু সি উত্তৰমুৱাকৈ গৈছে গতিকে ষ্টাৰ্টিং পইণ্টৰ পৰা সি পূবৰ ফালেও
অকণমানো যোৱা নাই, পশ্চিম ফালেও অকণমানো যোৱা নাই, গতিকে ইয়াৰ পূবমুৱা হৰণ হ'ব 0 কিলোমিটাৰ। আনহাতে যিখন 4 নম্বৰ গাড়ী এখনে 1 ঘণ্টাত x কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে, গতিকে দূৰত্ব হৈ গ'ল x কিলোমিটাৰ। কিন্তু ইয়াৰ হৰণটো কিমান হ'ব সেইটো উলিয়াবলৈ হ'লে আমি পাইথাগোৰাছৰ সূত্ৰটো প্ৰয়োগ কৰিব লাগিব। এইটো ইয়াত 45 ডিগ্ৰী কোণ সৃষ্টি কৰি পেলাই ই গৈছে পূব আৰু উত্তৰৰ মাজত। গতিকে আমি যদি ইয়াৰ পৰা এডাল লম্ব আঁকো, আমি এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ পাম। এইটো এটা সমদ্বিবাহু সমকোণী ত্ৰিভুজ। ইয়াৰ অতিভুজটোৰ জোখ কিমান? x কিলোমিটাৰ। গতিকে বাকী দুটা বাহুৰ বৰ্গৰ যোগফল ইয়াৰ বৰ্গৰ সমান হ'ব লাগিব, x স্কুৱেৰ সমান হ'ব লাগিব। গতিকে প্ৰতিটো ভাগত কিমানকৈ পৰিব? x বাই √2। প্ৰতিটো বাহুৰ ভাগত x বাই √2 পৰিব, x বাই √2 কিলোমিটাৰ, x বাই √2 কিলোমিটাৰ। ইহঁতক বৰ্গ কৰি যদি যোগ কৰোঁ আমি অতিভুজ x স্কুৱেৰ পাম। আমি দেখিলোঁ যে 4খন গাড়ীয়ে, ইয়াৰ পূবমুৱা হৰণটো মই লিখি দিছোঁ, x বাই √2 কিলোমিটাৰ। আমি দেখিলোঁ ইয়াত 4খন গাড়ীয়ে 1 ঘণ্টাত সমান দূৰত্ব অতিক্ৰম কৰিছে, দূৰত্ব x কিলোমিটাৰ, কিন্তু প্ৰত্যেকৰে হৰণটো বেলেগ বেলেগ হৈছে। ইয়াৰ কাৰণটো হৈছে হৰণৰ দিশ আছে, দূৰত্বৰ দিশ নাই। দূৰত্ব 0 হ'ব পাৰে কিন্তু ঋণাত্মক নহয়, কিন্তু হৰণটো নিগেটিভ হ'ব পাৰে। সেইটো তোমালোকে বিজ্ঞানৰ চেপ্টাৰত বোধহয় এতিয়ালৈকে পঢ়িবলৈ পাইছা। আৰু এই কথাটোৰ কাৰণেই আমি দূৰত্বক নিগেটিভ হিচাপে বা ঋণাত্মক হিচাপে প্ৰদৰ্শন কৰা লেখ এডাল শুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰোঁ। লেখডাল যিহেতু আমি সৰলৰেখা নাআঁকি ৰশ্মি আঁকিলোঁ, গতিকে আমি সমীকৰণটোতো ইয়াৰ এটা আভাস দিব লাগিব। সাধাৰণতে যেতিয়া সৰলৰেখা অঁকা হয় তেতিয়া সকলো বাস্তৱ মানেই চলকে গ্ৰহণ কৰিছে বুলি ধৰা হয়, কিন্তু ইয়াত যিহেতু সকলো বাস্তৱ মান গ্ৰহণ কৰা নাই, কিছুমান মান বাদ দিয়া হৈছে, গতিকে আমি এই সমীকৰণৰ কিনাৰত চলকে কি কি মান গ্ৰহণ কৰিছে সেইটো আমি প্ৰদৰ্শন কৰিব লাগিব। আমি ইয়াত এক্সটো যদি আমি ইণ্ডিপেণ্ডেণ্ট ভেৰিয়েবল অৰ্থাৎ স্বতন্ত্ৰ চলক বুলি যদি গ্ৰহণ কৰোঁ, তেতিয়াহ'লে আমি এক্সৰ ভেলু 0 to ইনফিনিটি এটা মুক্ত অন্তৰালৰ ভিতৰত মান গ্ৰহণ কৰিছে বুলি আমি প্ৰদৰ্শন কৰিব লাগিব, য'ত x belongs to open interval 0 to infinity। এতিয়া কথাটো হ'ল, যদি ইয়াৰ লেখডাল কিতাপৰ উত্তৰমালাত ভুলকৈ দিয়া আছে আৰু আমি NCTৰ কিতাপ অসমত প্ৰৱৰ্তন কৰা হৈছে 2012 চনৰ নৱেম্বৰৰ পৰা, প্ৰথম প্ৰকাশ নৱেম্বৰত হৈছে, গতিকে 2013 চনৰ পৰা আমাৰ পাঠ্যপুথিত ই প্ৰচলিত হৈ আহিছে। এতিয়া 2013 চনৰ পৰা আজি 2021 চন পালেহি, কিন্তু আজিলৈকে আমি ইয়াক শুধৰণি কৰিবলৈ কোনো ধৰণৰ যোগাযোগ আমি প্ৰকাশকৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই। অৰ্থাৎ এতিয়া কথাটো এনেকুৱা হৈছে, মেকুৰী ডিঙিত কোনে টিলিঙা পিন্ধাব। যি কি নহওক, এতিয়া গুৰুত্বপূৰ্ণ কথাটো হ'ল, পৰীক্ষাত যদি এই লেখটো আঁকিবলৈ আহে তেন্তে ছাত্ৰ ছাত্ৰীয়ে কোনটো লেখ আঁকিব। এইখিনিতে মই এটা কথা স্পষ্ট কৰি দিওঁ যে যিহেতু মই ছাত্ৰ ছাত্ৰীক গোটেই কথাখিনি বুজাই দিছোঁ, গতিকে পৰীক্ষাত আহিলে মই এইটো লেখৰ ক্ষেত্ৰত সম্পূৰ্ণ নম্বৰ দিম, আৰু যদি ছাত্ৰ ছাত্ৰীয়ে কিতাপৰ কথা ফ'ল' কৰি এই লেখটো আঁকে তেতিয়াহ'লে কিছু নম্বৰ কাটিবলৈ বাধ্য হ'ম। অন্য বিদ্যালয়ৰ ক্ষেত্ৰত, অন্য বিদ্যালয়ৰ গণিতৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ কমেণ্ট মই আশা কৰিলোঁ তেওঁলোকে কি কৰিব। ইয়াত আৰু এটা কথা উল্লেখ কৰিব থাকি গ'ল, আমি x = 0 সমীকৰণত কিয় লোৱা নাছিলোঁ আৰু লেখটো কিয় আমি x = 0 লৈকে লেখডাল অঁকা নাই, অৰ্থাৎ y অক্ষ স্পৰ্শ নকৰাকৈ কিয় লেখডাল আঁকিছোঁ।
ইয়াৰ কাৰণটো হ'ল আমি যেতিয়া সমীকৰণটোত এক্সৰ মান 0 বহাইছিলোঁ তেতিয়া ৱাইৰ মান পাইছিলোঁ 3। ইয়াত এক্সটো হৈ গ'ল দূৰত্ব আৰু ৱাইটো হৈ গ'ল ভাড়া। অৰ্থাৎ কোনো যাত্ৰীয়ে যদি টেক্সিত যাত্ৰা নকৰে তথাপিতো তেওঁ টেক্সিৰ ড্ৰাইভাৰক 3 টকা ভাড়া দিবলৈ বাধ্য হ'ব। কিন্তু এইটো বাস্তৱসন্মত নহয়। আচলতে প্ৰথম কিলোমিটাৰত 8 টকা এইটো আছিলে টেক্সিৰ মিনিমাম চাৰ্জ। কোনোবাই যদি আধা কিলোমিটাৰো যায় বা 750 মিটাৰো যায় তেওঁ এই মিনিমাম চাৰ্জটো দিবই লাগিব 1 কিলোমিটাৰ। কিন্তু কোনোবাই যদি যাত্ৰা নকৰে টেক্সিত তেওঁ 3 টকা দিয়াৰ কোনো অৰ্থ নাই, এইটো বাস্তৱসন্মত নহয়। সেয়েহে আমি x = 0 অৰ্থাৎ y অক্ষলৈকে আমি লেগডাল টনা নাই আৰু এইটোৱে আমি শুদ্ধ বুলি পৰীক্ষাত গ্ৰহণ কৰিম। আজিলৈ ইমানেই, ধন্যবাদ।